আজিৰ পৰা আৰম্ভ গুণোৎসৱৰ দ্বিতীয় পৰ্যায় বিশ্বনাথত 1035খন বিদ্যালয়ত 435 গৰাকীৰ বৰ্হি মূল্যায়কে কৰিব মূল্যায়ন। বিশ্বনাথত গুণোৎসৱে সামৰি লৈছে 95626 গৰাকী ছাত্ৰ ছাত্ৰীক। ৰাজ্যখনৰ আন জিলাৰ দৰে বিশ্বনাথ জিলাতো আজিৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ। জিলাখনত আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভণি কৰিলে বিশ্বনাথ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱে। 10 জানুৱাৰীৰ পৰা 12 জানুৱাৰী 2024 তাৰিখলৈকে তিনিদিনীয়াকৈ চলিব লগা জিলাখনৰ গুণোৎসৱৰ আজি প্ৰথম দিনটোত বিশ্বনাথ জিলাৰ প্ৰতাপগড় চাহ বাগিচাস্থিত প্ৰতাপগড় চাহ বাগিচা আদৰ্শ বিদ্যালয়ত উপস্থিত থাকে বিশ্বনাথ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱ। জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত আন্তৰিক আলাপ কৰাৰ লগতে বিদ্যালয়খনৰ বৰ্হি মূল্যায়ক ৰূপেও উপস্থিত থাকি মূল্যায়ন কৰে। উল্লেখ্য যে এইবাৰ বিশ্বনাথ জিলাৰ মুঠ 1035খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হৈছে, য'ত 435 গৰাকী বৰ্হি মূল্যায়কে বিদ্যালয়সমূহৰ মূল্যায়ন কৰিব। এইবাৰ গুণোৎসৱত বিশ্বনাথ জিলাৰ মুঠ 95626 গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হৈছে। প্ৰাপ্য তথ্য অনুসৰি আজি প্ৰথম দিনত 356খন বিদ্যালয়ত মুঠ 32485 গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হৈছে। সেইদৰে দ্বিতীয় দিনা 356খন বিদ্যালয়ত 35889 গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱাৰ বিপৰীতে অন্তিম দিনা 323খন বিদ্যালয়ত 27252 গৰাকী ছাত্ৰ ছাত্ৰীক এইবাৰ গুণোৎসৱে সামৰি লৈছে। বিশ্বনাথ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱৰ উপস্থিতিত বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে আজি চাৰিআলি আদৰ্শ বিদ্যাপীঠৰ বৰ্হি মূল্যায়ক হিচাপে উপস্থিত থাকে। জিলাখনৰ প্ৰশাসনিক বিষয়া তথা অন্যান্য বিভাগৰ বিষয়াসকলৰ উপৰিও অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বিভাগটোত যুটীয়া সচিব দীপাংকৰ দাসে দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক নিৰুপম হাজৰিকাই বাপুজী হাইস্কুলত উপ বন সংৰক্ষক মহম্মদ মুস্তাফা আলী আহমেদে দক্ষিণ মৰলগাঁও প্ৰাথমিক বিদ্যালয়ত বৰ্হি মূল্যায়ক হিচাপে গুণোৎসৱত উপস্থিত থাকি মূল্যায়ন কৰে বুলি জানিব পৰা গৈছে। আজি আমাৰ ফাৰ্ষ্ট ডে গুণোৎসৱ का আছে আৰু আমাৰ 10th 12th 11th and 12th আমাৰ 3 দিন গুণোৎসৱ হ'ব। আমাৰ টোটাল 1035 স্কুলছ ভিতৰত এইটো আমাৰ গুণোৎসৱ এক্সাম চলিব। we have around 435 external evaluators আৰু আজি মই এইটো প্ৰতাপগড় টি ষ্টেট মডেল স্কুল আহিছোঁ আৰু আজি ইয়াত আছে আমাৰ around 136 students আছে. So and all of them are present today in the school. I'm hoping that it is the same situation in other schools also. So আমি ভাবিছোঁ কি এইটো ভালকৈ হ'ব। আজি জাষ্ট এক্সাম ষ্টাৰ্ট হৈছে আমাৰ 6th 7th 9th ক্লাছৰ পৰা আৰু other external evaluators have also reached in all the clusters. So it information already পাইছোঁ. So মই ভাবিছোঁ কি এইটো successful হ'ব আৰু we have seen the students are quite excited about the গুণোৎসৱ exam also. এখন বিদ্যালয়লৈ আহি কেনেকুৱা লাগিলে? ভাল লাগিছে। Firstly all the students are present. তাৰপিছত মই কথা পাতি কৰিছোঁ আমাৰ 6th ক্লাছ লগত আৰু আমাৰ 9th ক্লাছ লগত। they are ambitious. কোনে লক্ষ্যটো অলৰেডি আছে এইটো মই সুধিছোঁ, বাট কোনটো এক্সাম দিব লাগে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে এইটো অলপ আমাৰ ষ্টুডেণ্টছ নাজানে। চ' মই অলৰেডি এডভাইচ দিছোঁ আৰু আমি প্লেনিং কৰিছোঁ কি আমাৰ হোৱাট এভাৰ এক্সামছ দে আৰ এলিজিবল ফৰ এইটো এক্সামছ का কি এলিজিবিলিটি হয়, কি কিতাপ লাগে লাইব্ৰেৰী में কি কিতাপ what competitive exams they would require এইটো আমি আজি নোট ডাউন কৰি দিছোঁ। চ' মই ভাবিছোঁ কি আমাৰ যিখিনি নতুন লাইব্ৰেৰী এইটো কনষ্ট্ৰাকশ্যন চলি আছে আমি এইটো কিতাপ দিম যিখিনি ইয়াত আমাৰ ষ্টুডেণ্টছ বিচাৰে। চ' উই আৰ হোপিং দেট হোৱাট এভাৰ কম্পিটিটিভ এক্সামছ দে আৰ এস্পাইৰিং ফৰ হোৱাট এভাৰ দেৰ মোটিভ লক্ষ্য যিখিনি আছে अपने उनके लाइफ में এইটো বুকছ we will provide them, these books will provide them in the library এইটো মই ভাবিছোঁ। সেকেন্ডলি I give them some life advices যিখিনি মই প্ৰেক্টিছ কৰিছোঁ कि আমি কেনেকৈ याद करने का तरीका जो रूल ऑफ 5 होता है कैसे याद करते हैं, बुक में कैसे मार्क करते हैं আমি কেনেকৈ मार्क करूँ और याद कैसे करते हैं, हाउ टू राइट अ क्वेश्चन ऑन द बुक, हाउ टू मेक दैट बुक मोर इनफॉर्मेटिव और নোটছ कैसे बनाते हैं। तो অলপ এডভাইচেছ মই দিছোঁ মোৰ ফালৰ পৰা যিখিনি মই নিজে ইউজ কৰিছোঁ এইটো নিজৰ মোৰ এক্সপিৰিয়েঞ্চ ইয়াত শ্বেয়াৰ কৰিছোঁ আৰু I have given them an offer. মই ভাবিছোঁ কি we'll screen 12th fail for 9th and 10th class of this school. So after the Gunotsava gets over we will screen a movie for them also.